Hello guys, good morning, welcome back to my new video. So আজি আমি অন্য এটা ভিডিও লৈছো আপোনালোকৰ মাজলৈ গতিকে ভিডিওটো হেকলৈকে চাই থাকিব তামাম ধামাকা হ'বলৈ গৈ আছে মানে ভিডিওটো দেই হ'ব এতিয়া ভিডিওটো আৰম্ভ কৰো গাইস এখিনিতে মই কথা দি কওঁ ছোৱালীবিলাকে যে মোক যে কৈ থাকে যে তুমি বৰ চেনি বুলি আমাৰ ঘৰত চাহ বনাওতে চাহত চেনিয়ে নিদিয়ে মুকে ডাইৰেক্ট জুবিয়াই দিয়ে আয়ো তোমা গাইস এইবিলাক চাওক ইহঁতে যিটো বয়সত প্ৰেম কৰি আছে আমি সেইটো বয়সত লালিপপ খাই আছিলো ওলাই সেইটো কাৰণে গাইছ আজিও মই চিংগুলে আছো তো গাইছ মই ভিডিও বনাই থকা দেখিয়ে লগকেইটা আহি গ'ল লগকেইটা আপোনালোকক কিবা এটা কম বুলি কৈছে কি কবি কৈ দেচোন কিবা এটা আয়ো তোমা তো গাইছ মই এইখিনিতে কথা এটি কওঁ বুলি ভাবিছো আপোনালোকক কথা এটি নহয় সৰি মানে কথাটো এনেকুৱা হ'ল মানে যিবিলাক ল'ৰা মানে গাৰ্লফ্ৰেণ্ড নাই ন সিহঁতে গাৰ্লফ্ৰেণ্ড বিচাৰি ফুৰে আৰু যিবিলাক ল'ৰা গাৰ্লফ্ৰেণ্ড আছে ন সিহঁতে শান্তি বিচাৰি ফুৰে কথাটো হয়নে নহয় কমেণ্ট কৰি জনাব আপোনালোকে তো গাইছ কিবা এটি দেখি আছো মোৰ চকু আগতে আছে চাবি নি ই ওহো I love you I feel you my god ও চালি অ গাইছ চালি আমলা নপতে কোনো এজনী চালি গাইছ মোৰ চালি আমাৰ না কোনো মাৰ একেটা কৰি ৰাখিছো না পুৰা চালি চাবলে কেনেকে লাইন পাতি বহি আছে অদ্ভুত লখজনী গুপলি নচা আছে আমি এজনী চব পৰি ৰাম চালি চাবলে কেনেকে লাইন পাতি আছে দেখিছো হয় গদাই তো গাইছ আজিকালি প্ৰেমবিলাক ব্লুটুথৰ দৰে ওচৰত থাকিলেই কানেক্টিং আৰু দৌৰলৈ গ'লেই চাৰ্চিং ফৰ এ নিউ ডিভাইচ নে গানটা গাই দে বলে দে তু ঐ দাদা তাত পেচাব কৰিলে কোনো নধৰে নেকি নিজে ধুব লাগে এইবোৰ লোৱা যিবোৰ সময়ত ছোৱালী পাছত ঘূৰিব লাগে এতিয়া গৌ পাছত ঘূৰি আছে কেনেকুৱা লাগিছে গৌ পাছত ঘূৰি হয় নেকি ঘূৰি থাক দেই তো গাইছ এই ভাইটিটোৱে মোলৈ বোলে কিবা এটা আনিছে বোলে মোক ভিডিঅ' চাই বোলে বিগ ফেন বুলি কৈছে ই কিবা এটা আনে কি আনিছেনো মোলৈ আপুনি বস্তু আনিছে এতিয়া গোটেইকেইটা এতিয়া মানে ভিডিঅ' বনাব লৈছো মানে ইহঁতি লভ ষ্টৰি বনাব ইয়াতে বনাই দিব লাগে বোলে পুৰা ধুনীয়াকৈ মই বনাই দিম বুলি কৈছোঁ আৰু ছোৱালী কেইজনীমান আহিব আছে অহা নাই এটা পাটনা কেইজনী অহা নাই হে ছোৱালী 5-6জনমান আহিব ভিডিঅ' বনাবলৈ ছোৱালী কেইজনী কেনেকুৱা আছে চাব লাগিব মই কাৰণ চিংগুল আছো না ক'ৰ ছোৱালী বা আহিব সেইবোৰ মই নাজানো বাৰু ছোৱালী আহিব বুলি কৈছে ছোৱালী আকৌ চকু নিদিবি খালি তহঁতৰ কিবা হয় নেকি ভণ্টি বাই হয় সেইবোৰে ভাল তো গাইছ নিজৰ গাৰ্লফ্ৰেণ্ডৰ আগত তাই বান্ধৱীক গুণ গোৱা আৰু পেট্ৰল পাম্পত চিগাৰেট জ্বলোৱা একেই কথা হয়নে নহয় কমেণ্ট কৰি জনাব আপোনালোকে দেই এটা কথা মই আজিও বুজি নাপালোঁ গৰুবিলাক যে ৰাস্তাত থাকিবলৈ এৰি দিয়ে মালিকবিলাক কি গোহালিত থাকে নেকি বাৰু ক'বা আহিলিগৈ আকৌ তই কি বস্তু আনিছোঁ চাওঁ অ' মাই গড ইয়ে কিয় হে কি হয় এইটো বস্তু মই নিজে নাজানো কেনে জানিব খোৱা বস্তু নেকি বাৰু এইটো নহয় নাজানো দেই কি বস্তু তো গাইছ ই মানে বেয়া খাতৰা বস্তু এটা লৈছে মানে মোলৈ কি বস্তু জানো এইটো চিনিয়ে নাপাইছোঁ মই খোৱা বস্তু বুলি ভাবিছিলোঁ খোৱা বস্তু নহয় আপোনালোকে জানে যদি কমেণ্ট কৰি জনাই দিব কি হয় এই নামটো এইটো যদি চিনি পাইছে নামটো কমেণ্ট কৰি জনাবচোন আমি নাজানিছোঁ মানে মই প্ৰথম ভাবিছিলোঁ হ'লে মাটি কঁঠাল বুলি কিন্তু নহয় তাৰমানে এইটো বেলেগহে কিবা পথাৰত পালে বোলে ই আয়া বহুত বিষায়ো বহুত হাতখনত লাগিয়ে যায় পটককৈ পাই বহুত খাতৰা মাল এটা লৈছে ই কি জানো এইটো কমেণ্ট কৰি জনাব দেই আপোনালোকে মালটো কিন্তু দেখিবলৈ ধুনীয়া আকৌ কিন্তু কাহে থকা আকৌ অ ভাই কি হ'ল তই কেলে ইমান ধুনীয়া আছে বাৰু তহঁতকনো এইটো কথা কেতিয়াকৈ ক'ব পাম আৰু দেই তই মোৰ নিচিনা মিছাহে কৰিলে হৈছোন ঐ তহঁতৰ দুটাই সঁচা ভাল পোৱা পাই পাইছ নাই সঁচা ভাল পোৱা কথা মিছা ভাল পোৱা নাই আজিলৈকে ইমান দুখ নে তহঁতৰ বয়স আছে নি তোৰ নাই কমেণ্ট কৰি দিব ন তো গাইছ সঁচা ভাল পোৱাটো কথা বাদেই দিয়ক মিছা ভাল পোৱা নাই ইহঁতি তো গাইছ এতিয়া গা চা ধুই ধুনীয়াকৈ ওলাই আহিছোঁ আৰু ৰাস্তাফালে ক'ৰবালৈ যাম আৰু যিকে মন যায় তাকে দেখুৱাম আৰু এতিয়া দেই যি মন যায় আৰু যিবিলাক বস্তু দেখোঁ সেইবিলাককে দেখুৱাম আৰু আপোনালোকক দেই আপোনালোকে অলপ আমাৰ জেগাখিনি চাই লওক কি ধুনীয়া ধুনীয়া লাগিছে বয়স ইমান ধুনীয়া জেগা দেখিছে নাই ওপৰলৈ কৰি দিলেও বঢ়িয়া লাগিব আকাশখন যে বা মোবাইলটো অলপ বেয়া যে দামী মোবাইল আইফোন নহয় যে সেইটো কাৰণে এনেকুৱা উঠিছে পিকচাৰ কোৱালিটিটো তথাপিও ভালেই হৈ আছে বোলো ঠিকাবি দেই বয়স আহি পইচা খেল পাই গ'লো তাৰমানে আমি ফাইন গাইছ আমি দুটা এতিয়া ওলাইছোঁ মস্তিকৈ চন্দ্ৰপলক উঠাই আনিমগৈ এতিয়া গৈ ঘৰৰ পৰা ভটভটি লৈ ওলাইছোঁ ভটভটি এইফালে ডাইৰেক্ট বেগ চেগ নমাই ঘটংকৈ নমাইহে দিছোঁ আৰু কথাই নাই আৰু দেই হয় নাই ফোন কৰি
কৈ আছোঁ সি মানে ফোন ৰিচিভ কৰা নাই ডাইৰেক্ট ঘৰ পৰা উঠাম মানে তাৰ এতিয়া নহ'লে তাৰ ৰক্ষা নাই এতিয়া সি অলপ ফাইট হ'ব কেলৈ ফোন কাটি দিব আমি ফোন কৰোঁতে ডাইৰেক্ট ঘৰত গৈ উঠাই দিমগৈ মানে এতিয়া ব'লক এতিয়া ডাইৰেক্ট সিহঁতক ঘৰত লগ পাম তাৰ লগত তাক এটেক কৰি দিওঁগৈ মানে ডাইৰেক্ট গৈ চিনো চিনো নাই চিনো দেই ফোনটো কাটি দিছে ফোন দিছে আৰু সিহঁতৰ ঘৰত আহিছিলোঁ ঘৰো লগ নাপালোঁচোন এইটো আকৌ এবাৰ ফোন মাৰিছাচোন চুইচ অফ কৰি দিলে নি চুইচ অফ হে চুইচ অফ আচ্ছা ক'ত যাব পাৰি যাব পাৰে আজি